মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ মাজলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ বিষয়বস্তু। সেইটো হ'ল হৰণ। আমি চাওঁ হৰণ কেনেকৈ কৰা হয়। প্ৰথমতে চোৱা মোৰ হাতত কি আছে। মোৰ হাতত কি আছে? কাঠ পেঞ্চিল, হয়নে? এতিয়া চোৱা কিমানডাল আছে? 6ডাল আছে। এতিয়া ধৰা হ'ল এই 6ডাল কাঠ পেঞ্চিল মই 3জন ল'ৰাক সমানে ভাগ কৰি দিব লাগে। তেতিয়া মই এজন ল'ৰাক কেইডাল কাঠ পেঞ্চিল দিম? এতিয়া চোৱা মই কি কৈছিলোঁ, মোৰ হাতত 6ডাল কাঠ পেঞ্চিল আছে আৰু মই 3জন ল'ৰাক দিব লাগে, হয়নে? প্ৰথমতে চোৱা মই কি কৰিলোঁ, এডাল ধৰা হ'ল এজন ল'ৰাক এডাল, আকৌ এজনক এডাল, আকৌ এজনক এডাল দি গ'লোঁ। নেক্সট আকৌ মোৰ হাতত কিমান ৰৈ গ'ল? 3ডাল না? আকৌ এডাল দিলোঁ। গতিকে 3জন ল'ৰা বা 3জন ছোৱালীক মই 6ডাল কাঠ পেঞ্চিল কেইডাল কৰি দিব পাৰিম? এজনক 2ডালকৈ, হয়নে? এই যে মই 6ডাল কাঠ পেঞ্চিল 3জন ল'ৰাক ভাগ কৰি দিলোঁ, এই ভাগ কৰাকে কি বুলি কোৱা হয়? হৰণ। কাৰণ প্ৰথম জানিব লাগিব যে হৰণ কি। হৰণ হৈছে এটা সংখ্যাৰ সমান অংশত বিভক্ত কৰা গাণিতিক প্ৰক্ৰিয়া। এতিয়া চোৱা কম কাঠ পেঞ্চিল থকাৰ বাবে তোমালোকে ক'ব পাৰিছা দুডালকৈ পৰিব, কিন্তু যেতিয়া ডাঙৰ বহুত বেছি থাকিব, ধৰা হ'ল 1000 2000 কাঠ পেঞ্চিল আছে, হয়নে? আৰু তুমি 100জন বা 200জন ল'ৰা ছোৱালীক সমানে ভগাই দিব লাগে, তেতিয়া তুমি কি কৰিবা? কাঠ পেঞ্চিল গণি বা এজনক এডাল দিলা, আকৌ আনজনক এডাল দিলা, তেনেকৈ দি থাকিব নোৱাৰা, হয়নে? তেতিয়া আমি কি জানিব লাগিব? আমি হৰণ কেনেকৈ কৰে আমি জানিব লাগিব। অ'কে, এতিয়া চোৱা পোনপ্ৰথমতে আমি সৰু সৰু সংখ্যাৰ পৰাই হৰণ আৰম্ভ কৰোঁ আহা। অ'কে, পোনপ্ৰথমতে তোমালোকে জানিব লাগিব হৰণ চিম্বলটো কেনেকুৱা। তোমালোকে নিশ্চয় জানা, হয়নে? পোনপ্ৰথমে আমি কি হ'ল বিয়োগ চিহ্নৰ দৰে থাকে আৰু কি হয় ওপৰত এটা বিন্দু থাকে, তলত এটা বিন্দু। হৰণ চিম্বল কি হয় দেখিবলৈ এনেকুৱা থাকিব মনত। তাৰপিছত কেতিয়াবা তোমালোকে দেখা পোৱা, ধৰা হ'ল মই এইটো কাঠ পেঞ্চিলৰ কথাটোৱে কওঁ, মোৰ হাতত কিমানডাল কাঠ পেঞ্চিল আছিল বুলি কৈছিলোঁ? 6ডাল, হয়নে? আৰু ল'ৰা ছোৱালী কিমান থকা বুলি কৈছিলোঁ? 3জন। এতিয়া কিমানকৈ এজনক কিমানকৈ কাঠ পেঞ্চিল পৰিব, সেইটো যেতিয়া আমি কি কৰিম সহজ উপায়েৰে বাৰে বাৰে বিয়োগ নকৰি তেতিয়া আমি ডাইৰেক্ট কি কৰিব পাৰোঁ? হৰণ কৰিব পাৰোঁ। এইটো ইয়াত কিমান ওলাব আমি চাম। এনেকৈ কৰিব হ'লে তোমালোকে পোনপ্ৰথমতে কি কৰিবা? এই হৰণটো তোমালোকে পাতি ল'বা। পাতি ল'লে আমি কেনেকৈ কৰোঁ চোৱা, পোনপ্ৰথমে তোমালোকে এনেকৈ দিবা, হ'ব? তোমালোকে মনত ৰাখিবা যিটো সংখ্যাক আমি হৰণ কৰিম সেই সংখ্যাটো সদায় কি কৰিব? এই যে ঘৰহেন চিন দিলে এইটো কি কৰিব? ইয়াত মাজত বহিব। মই আকৌ এবাৰ কৈছোঁ, তোমালোকে শুনি ল'বা, যিটো সংখ্যাক আমি হৰণ কৰিম সেই সংখ্যাটো কি বহিব? মাজত বহিব। আৰু এই সংখ্যাটোক আমি কি বুলি ক'ম জানানে? ভাজ্য বুলি ক'ম। অ'কে, নেক্সট আমি কিহেদি হৰণ কৰিম? 3 দি, হয়নে? সেই সংখ্যাটো ক'ত বহিব জানানে? ইয়াত বহিব। অৰ্থাৎ যিহেৰে আমি হৰণ কৰিম সেই সংখ্যাটো কি বুলি ক'ব? একেলগে মই কৈ দিছোঁ চাবা, ভাজক। অ'কে, এইখিনি তোমালোকে এইভাৱে লিখি দিছোঁ যাতে তোমালোকে বুজিবলৈ সুবিধা হয়। এতিয়া চোৱা আমি কেনেকৈ হৰণ কৰিম। হৰণ কৰিব হ'লে তোমালোকে পোনপ্ৰথমতে তোমালোকে পূৰণ জানিব লাগিব। মই ভাবোঁ তোমালোকে সকলোৱে পূৰণ কেনেকৈ কৰে জানা, হয়? এতিয়া চোৱা তোমালোকে ভাজক 3 বুলি ক'লোঁ যে, অৰ্থাৎ 3ৰে আমি কিয় হৰণ কৰিম? 6 হৰণ কৰিম। তেতিয়া তোমালোকে পোনপ্ৰথমতে কি কৰিব লাগিব জানানে? 3ৰ পূৰণ নেওতা মাতিব লাগিব। ধৰা হ'ল মোৰ লগত মাতি যাবা যে 3 × 1 = 3, হয়নে? 3 × 2 = কিমান? 6। 3 × 3 = কিমান? 9। এতিয়া চোৱা 9টো 6তকৈ ডাঙৰ হয়নে? হয়, হয়নে? আমি কি 3 ইয়াত মই লিখি দিছোঁ 3 পূৰণ 3, 3 × 3 = কিমান? 9। এইটো আমি ইয়াত দিব নোৱাৰোঁ, কাৰণ কি হয় আমি 6হে লাগে, হয়নে? হয়তো 6 ওলাব লাগিব, নহয়তো কি কৰিব লাগিব? পূৰণ নেওতাখনত 6তকৈ কি থাকিব লাগিব? সৰু সংখ্যা থাকিব লাগিব। অ'কে, গতিকে আমি কি দিব পাৰোঁ? 3 × 2 = কিমান পাইছিলোঁ? 6, হয়নে? এতিয়া এই 3 × 2 যে ক'লোঁ এই 2টো আমি কি কৰিম? ইয়াত লিখিম। চোৱা আমি ক'ত লিখিছোঁ? ওপৰত লিখিছোঁ। আৰু 3 পূৰণ 2 ইয়াত পূৰণ চিন দিব নালাগে দেই, মই তোমালোকক এইভাৱে দিছোঁ যাতে তোমালোকে বুজি পোৱা। 3ৰ লগত যদি 2 পূৰণ কৰোঁ 3 × 2 = 6 হ'ল, হয়নে? এই 6টো কি কৰিম? এই 6 তলে তলে বহাই দিম। হৈ গ'ল এইটো ষ্টেপ। নেক্সট হ'ব তোমালোকৰ বিয়োগ। এই দুটা বিয়োগ কৰিম দেই। 6ৰ পৰা 6 যদি বিয়োগ কৰি দিওঁ আমাৰ কিমান কি থাকিব কোৱাচোন? 6ৰ পৰা যদি 6 গুচি যায় 0, হয়নে? 0। এতিয়া চোৱা আমি কাক কাক কি কৰিছিলোঁ? 3ৰে কি কৰিছিলোঁ? 6 হৰণ কৰিছিলোঁ, হয়নে? আৰু এনচাৰ কি পালোঁ? উত্তৰ কি পালোঁ? 2। তোমালোকক যে এই মই কাঠ পেঞ্চিলৰ সহায়ত বুজাই দিছিলোঁ নে? 3জন ল'ৰা ছোৱালী আছিল, 6ডাল কি কাঠ পেঞ্চিল, কিমান কৰি কাঠ পেঞ্চিল লাগিব এজনক? কিমানকৈ? 2 কৰি। কিমান ইজি, হয়নে? এই যে 2 পালোঁ এইটো কি বুলি কোৱা হয় জানানে? এইটো কোৱা হয় ভাগফল। আৰু যিটো আমাৰ শেষত ওলাই, হয়নে? এইটো কোৱা হ'ব ভাগশেষ। মই আকৌ এটা বেলেগ সংখ্যা লৈছোঁ তোমালোকে যাতে ভালদৰে বুজি পোৱা। ধৰা হ'ল এইবাৰ আমি ল'ম 2ৰে কিহক হৰণ কৰিম? এই 2ৰে 8ক হৰণ কৰিম। আকৌ এনেকৈ পাতি ল'বা তোমালোকে। 8টো কি হ'ব? কিহক হৰণ কৰিম? 8ক। 8টো ক'ত লিখিম? ইয়াত লিখিম। আৰু যিহক হৰণ কৰিম সেইটো কি বুলি কোৱা হয়? ভাজ্য, হয়নে? আৰু যিহেৰে হৰণ কৰিম কিহেৰে হৰণ কৰিম? 2ৰে হৰণ কৰিম। আৰু সেই 2টো ক'ত লিখিম? সদায় মনত ৰাখিবা এইটো চাইডে ইয়াত লিখিম, হ'ব? এইবাৰ আকৌ তোমালোকে 2 পূৰণ এটা মাতিব লাগিব। 2 × 1 = 2, হয়নে? 2 × 2 = 4, 2 × 3 = 6, 2 4 × কিমান পালোঁ? 8। গতিকে আমি কিমান দিম ইয়াত? 4 দিম। 4টো ক'ত লিখিম জানানে? ওপৰত লিখিম। 2 4 × কিমান পাম আমি? 8 পাম। 8টো ক'ত লিখিম? এই 8ৰ তলত, হ'ব? তাৰপিছত আমি কি কৰিম? বিয়োগ। এতিয়া 8ৰ পৰা 8 গ'লে কিমান থাকিব? 0, হয়নে? এতিয়া আমি উত্তৰ কোনটো পালোঁ? এই ভাগফলটোৱে কি আমাৰ উত্তৰ। কিমান পালোঁ আমি উত্তৰ? 4। হ'ব? নিশ্চয় বুজি পাইছা, হয়নে? এতিয়া ইয়াত আমি সৰু সৰু সংখ্যা লৈছোঁ, এটা সংখ্যাৰে আকৌ এটা সংখ্যা হৰণ কৰিছোঁ, হয়নে? ধৰা হ'ল মই তোমালোকক এইবাৰ দেখাওঁ, এইটো চাইডে মই দেখাই দি আছোঁ। ধৰা হ'ল আমি 2 ল'লোঁ আৰু আন এটা সংখ্যা এইবাৰ 10 ল'ম।
2ৰে 10ক কেনেকৈ হৰণ কৰিব পাৰি চাবা একো নাই আকৌ ইজি আকৌ তোমালোকে 2 ভাগ মাতিব লাগিব হয়নে এতিয়া কোৱাচোন 2 5 গুণ কিমান হ'ব 2 5 গুণ কিমান হ'ব 10 হয়নে 10 নেক্সট কাম কি আমাৰ বিয়োগ কৰা বিয়োগ কৰি দিয়া কিমান হ'ব 0 হয়নে এনসাৰ আমি কিমান পালো 5 ওকে এইবাৰ আমি কি কৰিম ধৰা হল এটা সংখ্যা দি ধৰা হল আমি 3 ললো এবাৰ তিনিটা সংখ্যা কেনেকৈ হৰণ কৰে আমি চাও আহা এবাৰ ধৰা হল তিনিটা সংখ্যা মই লৈছো 125 ওকে এইবাৰ চাবা কেনেকৈ কৰিম তোমালোকে এতিয়া তোমালোকে 3ৰ ভাগখন ধৰা হল মাতি গলা কিন্তু 125টো নোপোৱা হয়নে 3 10 গুণ 30 হলেহে পাৰিবা তাৰপিছততো নোৱাৰা এতিয়া যদি কি হয় এনেকুৱা ডাঙৰ সংখ্যা থাকে তোমালোকে প্ৰথমতে লক্ষ্য ৰাখিবা আমি এইটো সাইডৰ পৰা মই একদম সহজ ভাষাত তোমালোক কৈছো এইটো সাইডৰ পৰা চাবা এইটো সাইডৰ পৰা চোৱা 3তকৈ কি হ'ব একটো সৰু হয়নে গতিকে আমি কি প্ৰথমতে কি চাম জানানে এই দুটা সংখ্যা চাম ধৰা হল এইটো সংখ্যা এবাৰ 5টো নাই বুলি ভাবা 12 বুলি ভাবাচোন 12 পাৰিবানে নিশ্চয় পাৰিবা হয়নে কিমান মাতিম আমি 3 4 গুণ কিমান 12 এই 4টো ক'ত লিখিম যেটো 12ক লৈছো ইয়াত লিখিবা 4টো 3 4 গুণ কিমান পালা 12 একেই হয়নে ইয়াৰ দৰে ওপৰত যে লিখিছা তোমালোকে এইটো নাই বুলি ধৰিলে কি দেখাত হয়নে এনেকৈ ভাবিবা তাৰপিছত কি কৰিবা একেই কাম আজদাল টানি দিবা তাৰপিছত কি কৰিবা বিয়োগ কৰিবা এতিয়া তোমালোকে 125 এনেকৈ নকৰিবা বিয়োগ কি কৰিবা এইটো নাই বুলি ধৰিবা 12 পৰা 12 গ'লে কিমান হয় 0 ইয়াত 0টো লিখিলে হয় তথাপি বাৰু মই তোমালোকক বুজি পোৱাৰ কাৰণে লিখি দিছো হ'ব তাৰপিছত কিন্তু ইয়াত আমি শেষ কৰিব নোৱাৰো কাৰণ আছে নহয় এবাৰ 5টো আছে নহয় তাৰপিছত আমি কি কৰিম এই 5টো কি কৰিম তলত নমাই আনিম ক'ত লিখিম ইয়াত লিখিম ওকে ইয়াত কিন্তু অকল 0টো যদিও মই ইয়াত লিখি দিছো কি হ'ব অকল 5 হ'ব 0টো তোমালোকে এইটো লিখিব পাৰা এতিয়া চোৱা 5 লিখিলো আকৌ তোমালোকে এইখিনি নাই বুলি ভাবাচোন একলা 5ক যদি আমি কৰো কেনেকুৱা হ'ব 3ৰ ভাগখন আকৌ মাতিবা 3 1 গুণ 3 3 2 গুণ 6 গতিকে কি হ'ব 6টো ডাঙৰ হ'ব গতিকে কি দিম 3 1 গুণ 3 এবাৰ তোমালোকে 3 ৰে এইটো পূৰণ গোটেইখিনি সংখ্যা পূৰণ নকৰিবা কিন্তু এইখিনি তোমালোকে নাই বুলি ভাবিব দিছো হয়নে গতিকে তোমালোকে কি কৰিবা 3 পূৰণ 1 3 1 গুণ কিমান 3 ইয়াত লিখিম হয়নে আকৌ একে ষ্টেপ আজদাল টানি দিবা নেক্সট কি কৰিবা বিয়োগ কৰিবা 5ৰ পৰা 3 গ'লে কিমান থাকিল 2 হয়নে 2 এতিয়া চোৱা ইয়াত একে হ'ব এইটো ভাজ্য হয়নে এইটো কি ভাজক এইটো ভাগফল আৰু এইটো ভাগশেষ থাকিব মনত বুজি পাইছানে ওকে আকৌ চাবা আকৌ মই এটা তোমালোকক কৰি দিছো সেইটো তোমালোকক ধৰা হল মই এইবাৰ 4টা সংখ্যা লৈছো 4টা সংখ্যা ধৰা হল মই লৈছো 4 5 3 4 এই সংখ্যাটোক আমি এইবাৰ কেনেকৈ কৰিম চাবা মনত ৰাখিবা তোমালোকে এইটো সাইডৰ পৰা চাই নাযাবা তোমালোকে এইটো সাইডৰ পৰা চাবা তোমালোক প্ৰথমতে কি কৈছিলো যেহেতু আমি কি কৰিম এই যে ভাজক আছে না যিহেতু হৰণ কৰিম তোমালোকে প্ৰথমে এটা সংখ্যা চাবা 4ক যাবনে নিশ্চয় যাব হয়নে তোমালোকে এইবাৰ 4 আৰু 5 একেলগে নলবা একেলগে আমি কি কৰিম 4ক চাম গতিকে 4 ভাগখন আকৌ মাতা 4 1 গুণ 4 4 2 গুণ 8 বেছি হৈ যায় গতিকে 4 1 গুণ 4 হৈ গ'ল নেক্সট কাম কি সেই দুটা বিয়োগ 4 পৰা 4 গ'লে কি হ'ব 0 হ'ব বাৰু আমি 0টো ইয়াত নেলিখো নে নেক্সট কাম কি কৈছিলো যে তাৰে পিছৰ সংখ্যাটো কি কৰিম তলত নমাই আনিম কোনটো নমাই আনিম এই 5টো গোটেইখিনি কিন্তু আমি নানো কি কৰিম অকল 5টো আনিম 5টো আনিলো হয়নে এতিয়া আকৌ তোমালোকে কি ভাবা যে 4 দি 5ক কেইবাৰ যায় কেইবাৰ যাব 4 1 গুণ 4 4 2 গুণ আৰু বেছি হ'ব গতিকে আকৌ আমি কি দিম 4 1 গুণ 4 হয়নে তাৰপিছত আমি কি কৰিম বিয়োগ কৰি দিয়া 5ৰ পৰা 4 গ'লে কিমান হ'ব 1 হয়নে তাৰপিছত কামটো কি জানানে এবাৰ এইটো বিয়োগ কৰিলা বিয়োগ কৰাৰ যেনেকৈ এইটো বিয়োগ কৰাৰ পিছত আকৌ এইটো নমালো এইটো বিয়োগ কৰিলো হয়নে তাৰপিছত এবাৰ কি কৰিম পিছৰ সংখ্যাটো চাবা কি আছে 3 এবাৰ 3টো নমাম হ'ব হৈ গ'ল কিমান 13 হয়নে এবাৰ 4 দি 13 কেইবাৰ যায় চাবা আকৌ 4 ভাগখন মাতিবা 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 4 গুণ 16 দিব পাৰিম আৰু 16টো ডাঙৰ হয়নে গতিকে কি দিম 4ৰ লগত কি দিম 3 যদি পূৰণ কৰো 4 3 গুণ কিমান হ'ব 12 হ'ব হয়নে এতিয়া বিয়োগ কৰিলে কি হ'ব 3 2 গ'লে কি থাকিল কি 1 হয়নে আৰু 1 1 গ'লে 0 মানে আমি ক'ব পাৰো 13 পৰা 12 গ'লে কি হ'ব 1 হয়নে তাৰপিছত নেক্সট কাম কি হ'ব এই যে 4টো আছে দেখো 4টো কি কৰিম নমাই আনিম এইবাৰ চোৱা আকৌ কেইবাৰ যাব 14 হ'ল হয়নে কেইবাৰ যাব 3 বাৰে যাব 4 3 গুণ কিমান 12 বিয়োগ কৰিলে কিমান পাম আমি 2 বাৰ বুজি পাইছানে তোমালোকে নিশ্চয় পাইছা হয়নে তোমালোকে কি কৰিবা চেষ্টা কৰিবা এতিয়া এটা সংখ্যাক কেনেকৈ হৰণ কৰি সেইটো আমি জানিলো এইবাৰ ধৰা হল আমি দুটা সংখ্যা লম দুটা সংখ্যা কি লম ধৰা হল আমি এইবাৰ 10 দি কৰিম ওকে 10 দি কি কৰিম দুটা সংখ্যা লৈছো ধৰা হল আমি 34 কৰিম হয়নে তোমালোকে 10ৰ নেওতাটো মাতিব জানা 10ৰ নেওতাটো আকৌ বেছি সহজ হয়নে 10 গুণ 10 10 2 গুণ 20 10 3 গুণ কিমান 30 হয়নে 10 4 গুণ 40 40 বেছি হ'ব গতিকে আমি কি দিম 10 3 গুণ কিমান দিম 30 বিয়োগ কৰিলে আমাৰ কিমান ওলাব 4 হয়নে বুজি পাইছা না এইটো মই আকৌ সহজ ভাষাত কৈছো 4 পৰা 0 গ'লে কি হ'ব 4 হয়নে 3 পৰা 3 গ'লে কি হ'ব 0 আমি ইয়াত নাপাহক ইয়াতে কমপ্লিট বুজি পাইছা নে এবাৰ চাওক 10 দি এবাৰ তিনিটা সংখ্যা কেনেকৈ কৰে ধৰা হল 3 4 আৰু তাৰ লগাই দিলো মই 5 এইটো কেনেকৈ কৰে চাবা এতিয়া তোমাক গোটেইখিনি ল'ব নালাগে হয়নে টান পাবা গতিকে আমি কি কৰিম এই দুটা সংখ্যাকে লম গতিকে এইমাত্ৰ কৰি লৈ হয়নে 10 3 গুণ কিমান 30 বিয়োগ কৰি দিয়া কিমান 4 নেক্সট কাম কি আকৌ কৈছিলো তোমালোকক ইয়াৰ পিছৰ সংখ্যাটো আমি কি কৰিম তলত নমাই আনিলো হয়নে এইবাৰ আমাৰ কেইবাৰ যাব চাবা 10 4 গুণ কিমান 40 হয়নে 10 5 গুণ 50 গতিকে আমি কি দিম 10 4 গুণ কিমান দিম 40 দিলো নে তাৰপিছত কি কৰিম বিয়োগ কৰিম কিমান হ'ব এইবাৰ বিয়োগ কৰিলে 5ৰ পৰা 0 গ'লে কি হ'ব 5 4 4 গ'লে কি হ'ব 0 গতিকে কিমান থাকিল আমাৰ ভাগহে 5 থাকিল নিশ্চয় বুজি পাইছানে নাই নিশ্চয় পাইছা হয়নে আকৌ এটা আমি ধৰা হল এবাৰ ডাঙৰ সংখ্যা ললো ধৰা এবাৰ কি কৰো 15 দি ধৰা হল আমি এটা সংখ্যা লওঁ ধৰা হল 5 3 8 হয়নে এই সংখ্যাটো কেনেকৈ হৰণ কৰি চাবা এতিয়া তোমালোকে যদি কি হয় ক্লাছ 4ত পঢ়া বা ক্লাছ 5ত পঢ়া তোমালোকে নিশ্চয় কি হয় পিছলৈ পূৰণ নেতাখন মাতিব জানা যদিহে পিছলৈ পূৰণ নেতা মাতিব নাজানা তেনে অৱস্থা তোমালোকে এইটো হৰণ কেনেকৈ কৰিবা চাবা প্ৰথমতে কি আছে 15 আছে নে ইয়াত দুটা সংখ্যা চাবা 53 হয়নে এতিয়া
তোমালোকে 15 লগত কি পূৰণ কৰিলে ধৰা হ'ল 53 হ'ব বা তাতকৈ কি হ'ব সৰু হ'ব। তোমালোকে যদি মুখে মুখে পূৰণ কৰিব জানা খুব ভাল কথা, আৰু যদি নাজানা কি কৰিবা কাষত এনেকৈ পাতি চাবা। ধৰা হ'ল 3 দি পূৰণ কৰা কেইবাৰ যাব চাবা। এইবাৰ তোমালোকে ইয়াত অলপ লক্ষ্য কৰিবা, যিসকলে পূৰণ কৰিব এনেকৈ নাজানা তেওঁলোকৰ বাবে তোমালোকৰ এইটো বস্তু শিকিব পাৰিবা। 3 লগত এনেকৈ থাকিলে কি কৰোঁ, 3 লগত 5 পূৰণ, 3 5 গুণ কিমান 15 হয়নে? 15ত 5টো লিখিম, একটো আমাৰ ক'ত যাব হাতত যাব। 3 গুণ কিমান 3, আৰু এই একটো যোগ হ'ব, 3 গুণ 3 একেলগে যোগ কৰি কিমান হ'ব 4, 45 হ'ল হয়নে? এতিয়া নিশ্চয় এইটো কি হ'ব সৰু হ'ব, হয়তো 4 বাৰো যাব পাৰে। তোমালোকে যদি পূৰণ এটা জানা খুব ভাল কথা, তথাপি আমি আকৌ চাওঁ 4 বাৰ গ'লে কিমান হ'ব। এতিয়া চোৱা 4 5 গুণ কিমান 20 হয়নে? 20ৰ 0 হাতে গ'ল 2, 4 গুণ 4 2টো যোগ হ'ব 5 6 60 হৈ গ'ল হয়নে? এতিয়া চোৱা 60 ডাঙৰ সংখ্যা, গতিকে আমি এইটো নিদিওঁ, গতিকে কোনটো দিম এইটো দিম। এতিয়া 3 বাৰ গ'ল, এতিয়া তোমালোকে 3 বাৰ যে গ'ল তোমালোকে 3টো ইয়াত লিখি নিদিবা, যিহেতু আমি দুটা সংখ্যা লৈছোঁ, কাৰ ওপৰত লিখিম এইটোৰ ওপৰত লিখিম, এইটো লিখিম। 15 3 গুণ কিমান 45। বিয়োগ কৰিবা, বিয়োগ কেনেকৈ কৰিবা, তোমালোকে যদি ডাঙৰ সংখ্যা এনেকৈ বিয়োগ কৰিব জানা খুব ভাল কথা, আৰু যদিহে নাজানা কি কৰিবা, 3ৰ পৰা 5 বিয়োগ কৰিব পাৰি জানো? নোৱাৰি ন? আমি কি কৰিম, এই 5ৰ পৰা 1 ঠাৰ কৰি লৈ আহিম, তেতিয়া কি হ'ব, ইয়াত যদি এটা 1 লিখি দিওঁ কি হ'ব 13 হ'ব হয়নে? এতিয়া 13ৰ পৰা যদি 5 যায় কিমান হ'ব, 13ৰ পৰা যদি 5 যায় 8 হ'ব হয়নে? এতিয়াতো তোমালোকে 5ৰ পৰা 1 ঠাৰ কৰি নিছিলা, 5ৰ পৰা যদি 1 বিয়োগ কৰি দিওঁ কিমান হ'ব 4 হ'ব হয়নে? 4ৰ পৰা 4 বিয়োগ কৰিলে কিমান 0 হ'ব, গতিকে আমি ইয়াত একো নিলিখোঁ, হৈ গ'ল। নেক্সট কি কৰিবা, এইটো চাইডে কিবা সংখ্যা আছেনে? আছে হয়নে? কি আছে 8 আছে, 8টো কি কৰিবা নমাই আনিবা। অ'কে, এইবাৰ চাবা 15 কেইবাৰ যায়। অ'কে, মুখে মুখে পাৰিলেতো খুব ভাল কথা, আৰু যদি মুখে মুখে নোৱাৰা তেনেহ'লে কি কৰিবা এনেকৈ পূৰণ কৰিবা। আমি আকৌ 4 চাইছিলোঁ, এবাৰ 5 দিছা, 15 5 গুণ 6 কেনেকৈ কৰে, 5 5 গুণ কিমান 25, 25ৰ 5 হাতে গ'ল 2, 5 গুণ 5 6 7 হয়নে? 57। এইটো তোমালোকে 15 লগত 6 পূৰণ কৰি চাবাচোন কিমান হয়, নিশ্চয় কি হ'ব ডাঙৰ সংখ্যা ওলাব, গতিকে আমি কিমান দিম 5 দিম। আমি কিমান হ'ল এইটো। অ'কে, নেক্সট কি কৰা বিয়োগ কৰা, বিয়োগ কেনেকৈ কৰে, 8ৰ পৰা 5 গ'লে কিমান হ'ব 3 হয়নে? 8ৰ পৰা 7 গ'লে কিমান হ'ব 13। এতিয়া চোৱা ইয়াতে আমি শেষ কৰিম নে নাই, 15তকৈ 13টো কি হ'ল সৰু হয়নে? গতিকে নাযায়, গতিকে ইয়াত কি কৰিম আমি শেষ কৰি থাম অংকটো। নিশ্চয় তোমালোকে বুজি পাইছা। ইয়াত তোমালোকে চোৱাচোন এইটো কি হ'ব ভাগশেষ, ইয়াত আকৌ তোমালোকক কৈ দিছোঁ এইটো কি হ'ব ভাগশেষ, এইটো কি হ'ব ভাজ্য, এইটো কি হ'ব ভাগফল, আৰু এইটো কি হ'ব ভাজক। মৰমৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে হৰণ কেনেকৈ কৰা হয় ভালদৰে বুজি পাইছা। কিন্তু কেতিয়াবা তোমালোকৰ এটা সূত্ৰ বা নিয়ম আহিব পাৰে খালী ঠাই পূৰ কৰা, বা তোমালোকে হৰণটো শুদ্ধ হৈছে নে নাই তোমালোকে প্ৰমাণ কৰি চাবলৈ এই নিয়মটো প্ৰয়োগ কৰিব পাৰা। এতিয়া চোৱা, তোমালোকৰ নিয়মটো হৈছে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। ধৰা হ'ল তোমালোকৰ মই যিকোনো এটা হৰণ আগত কৰা হৰণ তোমালোকক লৈ লৈছোঁ, ধৰা হ'ল এইটো হৰণ তোমালোকে এই সূত্ৰটোত এপ্লাই কৰিলে কি হ'ব। তোমালোকে চোৱা ভাজ্য বুলি কোৱাৰ লগে লগে কিমান আছিল ভাজ্য, কিমান আছিল 34 হয়নে? 34 সমান ভাজক কিমান আছিল, ভাজক কোনটো সেইটো হয়নে? ভাজক কিমান 10, ভাজক গতিকে আমি কিমান লিখিলোঁ 10 পূৰণ ভাগফল কিমান পাইছোঁ আমি, ভাগফল কোনটো ওপৰতটো হয়নে? কিমান পাইছোঁ 3, আৰু ভাগশেষ কিমান পাইছোঁ আমি কিমান পাইছিলোঁ 4 হয়নে? 4। চোৱা আমি কি হ'ব ভাজ্য পাওঁ নে নাপাওঁ, এইটো চিন মানে কি জানে সমান চিন। এতিয়া চোৱা 10ৰ লগত যদি আমি 3 পূৰণ কৰি দিওঁ কিমান হ'ব 10 3 গুণ 30 যোগ 4 হয়নে নহয়? এইবাৰ তোমালোকে যোগ কৰা কিমান হ'ব, 30ৰ লগত যদি 4 যোগ কৰোঁ কিমান হ'ব 34 হ'ব হয়নে? তোমালোকে যদি কি হয় যিটো ভাজ্য আছে সেইটোৰ লগত তোমালোকৰ যদি এইটো একে হয় তোমালোকে গম পাবা তোমালোকৰ হৰণ কৰাতে শুদ্ধ হৈছে হয়নে? আৰু তোমালোকে এই সূত্ৰটো তোমালোকে যদি ওপৰৰ ক্লাছৰ হয় তোমালোকৰ এই সূত্ৰটো পৰীক্ষাত লিখিব আহিব হয়নে? অ'কে, আজিলৈ বাই।